দুনিয়াৰ মানুহ koinaৰ এক্সপেৰিয়েন্স কেনেকুৱা এইটো Welcome back to my YouTube channel. আৰু এটা নতুন ভিডিঅ'তে মই আপোনালোকক স্বাগতম জনালো। এয়া চাওক মই ওলাইছিলাই ৰেডি কিন্তু জিলেৰে ওলোৱা হোৱাই নাই এতিয়া শাৰী কিবা কৰিয়ে আছে জাপিহে আছে আৰু বা কেই ঘণ্টা লগাই ওলাওঁতে সদায় লেট ক'ৰবাত যাবলৈ ৰখোতে মোৰ বিৰক্তি লাগে আপোনালোকক কোৱাই নাই নহয় আহিলে লগৰ ছোৱালী এজনীৰ বায়েকৰ বিয়া এখন আছে তো বিয়া খাব গৈ আছোঁ আমি এইফালে গুণগুণে ক'ৰবাত আইতাকৰ ওলাই গৈছে আহিয়ে পোৱা নাই ফুৰি গুণগুণক মই ওলাই দিলোঁ মায়েকতো হ'ল আৰু ওলোৱা লাহে লাহে অলপ বাকী আছে ওলালোঁ আৰু আমি আৰু लेट कब से रुका हुआ आधा घंटा से A few moments later আহি পালো এতিয়া হেলমেটটো মেইন ন হেলমেট থোৱা জাগা নাই এতিয়া লৈ যাব ভাল নালাগে কইনা ঘৰত আহে আৰু দৰাও আহি পাইছে একদম টাইমত আহিলে এটা বগা যায় আহি গ'ল দৰা সোমাই গ'ল একদম পাইছে দৰা এইকেইটা খাই চাই ল'লা কি খালি কি খাইছা ইমান ঘাম কচু আগতে ৰেডি চোন কি খালাক পাল্লা অ পেট চাই আছিল কিমান খাইছা দৰা গাড়ীত আহিছে কি গিফ্টটো যা দিয়া যা বহুত মানুহ জাগাটো সৰু হৈছে মানুহ হিচাপত চল ডাইৰেক্ট খোৱাতে আহিলোঁ এয়া ইয়াতো বহুত ভিৰ জাগাটো সৰু হৈছে ভাল এইটো জিলেৰে লৈ আছে ये सब तो ले लिया और क्या लिया यहाँ सब चीज़ें ठीक है मीट लिया ना कि नहीं मीट लिया है और गुड़िया क्या लिया ओ बा बेलेग स्टाइल কৰিছে কি লাগাইছা লিপস্টিক লাগাইছা তুমি কিয় লাজ কৰি আছা দে খোৱা জলদি খোৱা কেইটো খায়া কেইটো মিঠাই খায়া कितना मिठाई खाया बहुत भीड़ है यार बहुत असुविधा है कोइनार दादेक হৈ গ'ল বহুত হ'ল তোমাৰ পিংকি দাস ইটো দৰা মানুহ দুনিয়াৰ মানুহ koinaৰ এক্সপেৰিয়েন্স কেনেকুৱা ধুনীয়া লাগিছে আমি কি খালাক হাঁহিয়ে থাকেচোন ঘৰ আহি পালো ভিডিঅ' নকৰাৰ কাৰণে গালি পাৰি আছে মোক কি বা কৰি আছে The next day মৰ্নিং আজি দ্বিতীয়টো দিন আজি গুণগুণ আৰু মই জয়ন্তৰ কইনা চাব যাম গোৱালপাৰা তো চাই থাকক আপোনালোকে ভিডিঅ'টো শেষলৈকে
জালুকবাৰী পালোঁ আমি আহি। তোমাৰে এতিয়া আহি পালোঁ বকো। ইয়াত বাইদেউ কিবা মিঠাই চিঠাই ল'ব গৈছে। মদাহিয়ান দেখা হৈছে কি হ'ব তোৰাকে বোলে মদাই দেখা হৈছে। হয় নহয় ক'ত চাওঁ কি কৰি আছা তুমি? কিবা এটা কোৱা। ক'ত যাই আছো আজি আমি? গোৱালপাৰা কিয় যাই আছো? নাজনো গোৱালপাৰা ডিষ্ট্ৰিক্টত সোমালো আৰু এই চব ধুনীয়া আছে ৰেগুলাৰ বস্তু পালে। আমি আহি পাম আৰু এতিয়া ৰংজুলি পাইছোঁ। ৰংজুলিৰ পৰা সোমাই যাব লাগে 10 কিলোমিটাৰ। ইয়াতে এটা মন্দিৰ এটা দেখা পাইছোঁ ৰ'ব। এইটো মানে ৰংজুলিৰ পৰা ভিতৰত সোমাই যাব লাগে 10 কিলোমিটাৰ। ধুনীয়া এটা কালী মন্দিৰ। কি কৈছ বতাবাৰী চাপাত বাগান, চাপাত বাগান, ধুনীয়া চাপাত বাগান। মই চাপাত বাগান দেখা পাই আছোঁ। ৰংজুলি ফালে চাপাত বাগান, ৰংজুলি চাপাত বাগান। এইফালে চাওক চাপাত বাগান, এইফালে চাওক। এতিয়া আমি কিবা খাব সোমাইছোঁ। এই বাইদেউহঁতৰে কোনোবা ঘৰৰ দোকান হয়। এই নহ'লে ভণ্টি বোলে, তাৰমানে তোমাৰ পেহী হ'ব, মাহী হ'ব। মাহীহঁতৰ দোকানত সোমাইছোঁ। এনেকুৱা দোকানবোৰ খাই আচলতে ভাল লাগে, মানে কিবা এটা বেছি ষ্টেণ্ডাৰ্ডত যায় কাম নাই। দিছোঁ বহুত নোহোৱা আইটেম দিছিল, কিন্তু আমি ৰাস্তাতে খাইছোঁ। এতিয়া বহুতে সেইগুলো চাহ খাই আছে। ডাইনাছৰ এটা দেখা পালোঁ। কইনাঘৰ ইফালে চাই আহিলোঁ। এতিয়া কি জানো হয় নে নহয়, আজি জাষ্ট চাবহে আহিছোঁ আমি, পিছত দেখা যাব বাৰু। আৰু এটা আছে ৰ'ব, আৰু এজনী আছে, সেইজনীও চাব যাওঁ। এইখন লৈ আহিছোঁ আমি। ঘৰত আহিলোঁ, ইয়াতে ভাত চাত খাওঁ, খাই লৈ আৰু গুৱাহাটী গৈ থাকোঁ। এইটো গুণগুণে মুৰ্গীটো পাইছে ৰাস্তাত, তাকে উঠাই লৈ ঘূৰি ফুৰি আছে। ঘৰত লৈ যাব বোলে। পাইপৰ পানী পাই, গুৱাহাটীত পানী কনাই যে কি ধুনীয়া ডিজাইন, ধুনীয়া বনাইছে। মই যদি কেতিয়াবা পাৰোঁ বনাব চেষ্টা কৰিম। কাৰ ঘৰ? অঁ নিকি নহয়, ফাইনেলটো কোৱা হয় নে নহয়? খাই আছোঁ এতিয়ালৈকে 7টা গল্লা খালোঁ। ইয়াত লাষ্ট আৰু ইয়াত চাহ তাহ নাখাওঁ বুলি কৈছোঁ। ভাত খাই আহিছোঁ অলপ আগতে বাইদেউহঁতৰ ঘৰত। তাকেতো আমাৰ গাখীৰ দিব, সেই গাখীৰ কিন্তু মানুহ ঘৰৰ ঘৰটো কিন্তু কি ধুনীয়া, বাহিৰৰ পৰা ধুনীয়া। চাওকচোন কি ধুনীয়া গাঁৱত এনেকুৱা ধুনীয়া ঘৰ, পিছফালে ইমান ধুনীয়া চাৰিওপিনে। সন্মুখৰ পৰা বেছি ফালে ফ্ৰণ্ট চাইডৰ পৰা। আহোঁতে দীপৰ ঘৰত আহিলোঁ। ইয়াতে কুকুৰ মাৰাত লগৰ এটা আছে দীপ বুলি, তাৰ ব্ৰইলাৰৰ ফাৰ্ম, বম ফাৰ্ম। ব্ৰইলাৰ লাগিলে আহিব, বিয়াত লাগে, কিবাহত লাগে আহি যাব। এই মালিকজন হৈছে এইজন হৈছে ব্ৰইলাৰৰ মালিকজন। ভাল কাম কৰিছে এইবিলাক। কইনা চাই আহি গ'লো জুবিনদাৰ ফাংচন চাবা খানাপাৰা ফিল্ডত। হা য়েছ। ভিডিঅ'টো ভাল পালে গুণগুণ কি কৰিব? লাইক আৰু শ্বেয়াৰ আৰু সাবস্ক্ৰাইব।